ভাল কথা এইটো আৰু নিউজ 10 ৱেব পোৰ্টেল বিশেষকৈ যোৱা 2 বছৰৰ পৰা ভাল কাম কৰি আছে নিউজবিলাক ভালকৈ তেখেতসকলে মানে গাই আছে বা নিউজবিলাক ভালকৈ ব্ৰডকাষ্টিং কৰি আছে আমি দেখিছোঁ আৰু এতিয়া আজি যি তেখেতসকলে যে অফিচটো ইয়াত ল'বলৈ সক্ষম হৈছে তাৰ বাবে মই তেখেতসকলক মানে শুভেচ্ছা দিছোঁ আৰু আগন্তুক দিনত এই নিউজ ৱেব পোৰ্টেলটো নিউজ 10 ৱেব পোৰ্টেলটো যাতে আগুৱাই যায় ধুনীয়াকৈ এই পৰিচালনাটো এই নিউজ 10টো ভালকৈ এই টিমে কৰে আৰু আগন্তুক দিনত আমাৰ ফালৰ পৰা আমি এইটো কামনা কৰিছোঁ আমাৰ লোকেল চেনেল এইটো চিৰাং ডিষ্ট্ৰিক্টৰ চেনেল এই বৰতলা ঢালিগাঁৱত এই অফিচটো হৈছে যাতে এই চিৰাঙৰ মাত্ৰ নহয় বিটিআৰ আৰু লগতে অসমৰ ভাৰতত তেনেকৈ যি ইম্পৰ্টেণ্ট নিউজবিলাক আছে এইটো ভালকৈ যাতে লৈ আহে এইটো মই কামনা কৰিছোঁ থেংক ইউ নিউজ 10ৰ পৰিয়ালক আমি জাফা জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আছামৰ তৰফৰ পৰা মনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিলোঁ আগন্তুক দিনত নিউজ 10 সকলো এই অঞ্চলৰ মানুহৰ মুখে মুখে এই নামটো থাকিব আৰু এটা আশা যে সত্য আৰু নিষ্ঠা পথেৰে আগবাঢ়ি নিউজ 10 নিজক প্ৰতিষ্ঠা কৰিব ঘাট প্ৰতিঘাত আহি থাকিব কিয়নো সাংবাদিকৰ জীৱনত বা এটা নিউজ চেনেল বা এটা ৱেবছাইটৰ জীৱনত কিন্তু ঘাট প্ৰতিঘাতৰ কোনো কমি নাই আহি থাকিব এইটো যুঁজি লগত জাফা সদায় আপোনালোকে লগত পাব আৰু আশা কৰিছোঁ যে আপুনি গৰীব দুখীয়া এই সমাজৰ যি লোকৰ মাত পৰমূৰীয়াৰ কাণত এতিয়ালৈকে গৈ পোৱা নাই তেওঁলোকৰ মাত আপোনালোকে পৰমূৰীয়াসকলৰ কাণলৈকে লৈ যাব পাৰিব পুনৰ এবাৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ पहले न्यूज़ 10 का टीम को धन्यवाद देता हूँ न्यूज़ 10 का टीम जो न्यूज़ चैनल है और बहुत दिन से इसके लिए काम कर रहा है और आज उसका एक नया न्यूज़ चैनल का ऑफिस ओपनिंग हुआ है तो ये आशा करता हूँ देश के लिए जनता के लिए अच्छा सा काम करे आगे दिन में अच्छा सा काम करके एक अच्छा जनता के लिए अच्छा काम कर सके নিউজ 10 যিহেতু 1 বছৰৰ পৰা আপোনালোকে এনেকৈ যুঁজি আছে কাম কৰি আছে ইমান ভালকৈ চব পৰিৱেশ কৰি আছে মই আশাবাদী যে আগৰ দিনত আপোনালোকে যিকোনো নিউজে ভালকৈ ইনভেষ্টিগেশ্যন কৰি প্ৰচাৰ কৰিব আৰু ৰাইজৰ মাজত একতাটো আপোনালোকে বেছি ভালকৈ উভাৰি আনিব আৰু লগতে আমাৰ সাৰ্বভৌমিকতা অখণ্ডতা বজাই ৰাখি আপোনালোকে চলাব বুলি মই আশা